নমস্কাৰ বন্ধু-বান্ধৱীসকল। এয়া আজি বিহুৰ আয়োজন চলাইছোঁ আৰু লাহেকৈ দেই। ইফালে গুড়, নাৰিকল সকলোবিলাক ৰেডি কৰি লৈছোঁ মিঠৈ বনাম বুলি। ইফালে বাদাম ভাজি আছে মায়ে। মিঠৈটো বনাবলৈ সকলোৱে জানেই, তেও মই আৰু মোৰ ফালৰ পৰা শিকাই দিছোঁ অলপ দেই। ইফালে মিঠৈখিনিত গাখীৰ আৰু ঘিউ সানি লৈছে প্ৰথমতে। ইফালে ডাবখিনি ভাজি লৈছোঁ। এয়া বাদামো লৈছোঁ আৰু এইফালে মই খুন্দি দিছোঁ অলপ। এইফালে চৌ পাতি দিছোঁ, পানী অলপ দিছোঁ, ইয়াত গুড় অলপ দি দিছোঁ। তাৰপৰা গুড়খিনি গলালৈকে এনেকৈ লৰাই থাকিম আৰু লগত অলপ ঘিউ দি দিছোঁ। এইফালে নাৰিকল আৰু ডাবখিনি মিক্স কৰি লৈছোঁ। গুড়খিনি পাক খোৱাৰ কাৰণে ইয়াত বাদাম নাৰিকল মিক্স কৰাখিনি দি দিছোঁ। অলপ দেৰি লৰাই পানে আকৌ পিঠাখিনি দি দিছোঁ। এয়া হৈছে আৰু অলপ আছে বাকী। এইফালে জুইৰ পৰা কাঢ়ি আনিলোঁ। এতিয়া মিঠৈখিনি অলপ মঠি বনাব লাগিব। খাবলৈ যিমান সোৱাদ সিমান কষ্টও হয় দেই ৰাইজসকল। এয়া গৰমে গৰমে নমাই মঠা মানে বহুত কষ্ট হয়। এইফালে আমাৰ আকৌ কাৰিকৰ লাগি গৈছে। ইফালে আমাৰ সোণ মানুহ আহি গ'ল। চাব দেই কিমান ধুনীয়া গোল গোলকৈ বনাব এটা। এইফালে মায়ে বনাই আছে আৰু। আপোনালোকে বিহুৰ যা যোগাৰ চলাইছেনে ক'ব আকৌ দেই। মই আমাৰ সৰুকৈ আৰু বিহু আয়োজন কৰিলোঁ। এয়া মিঠৈ বনাই হৈ গ'ল দেই ৰাইজসকল। বিহু খাবলৈ আহিব, পিছত আকৌ মই নেমাতিলোঁ বুলি নক'ব, আহিব দেই।